ওই জাহিদুল কোৱা তাইৰ কোৱা ক'ত যাই আছা? অলপ সৰু ঘৰৰ পৰা ঘূৰি আহো আচ্ছা ইমান সৰু ল'ৰা বিয়া বাৰু কৰি 30 সৰু ঘৰত যাই আছে আৰু তই এতিয়া বহি বহি চিপছ খাই থাক। মই কি কৰিম বিয়াখন পাতি ল। তোৰ দেউতাই নামানাইছে বাপেৰে কিয় মানে বাপেৰে তোৰ কামাই খাই আছে না। তোক বিয়া কৰাই দিলে বাপেৰে কামাই কৰি কোনে খুৱাব? তোক জীৱন ভৰ বাপেৰে বৰলা কৰি ৰাখব। এতিয়া মই কি কৰো কচোন তই কি করবি মানে ও এতিয়া যা ঘৰত যাবি তই ঠিকে কৈছা আজি দেউতাক ঘৰত যাই মোক এতিয়াই বিয়া পাতি দিব লাগে চুপ দেউতা কিয় মই আৰু কিমান দিন বৰলা হৈ থাকিম আপোনাৰ কি চিন্তা নাযায় নেকি মোৰ ল'ৰাটো যে ডাঙৰ হৈছে মই কি কৰিম কি কৰিব আৰু মোক মই বিয়া কৰিম বেটা তোক আজি বিয়া পাতি দিম দেউতা নালাগে দেউতা মই